बड'लेण्ड लाइमोन साख्रि मिशन बेखेवदों। थारैनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि दैदेननायाव बिटिआर इडुकेशन डिपार्टमेन्टआ सोलोंथाइ बिथिंखौ गोबां गोजौ फारसे लांनायाव गोख्रोङै खामानि मावगासिनो दं। बिटिआर इडुकेशन डिपार्टमेन्टनि बानजायनायाव दिनै बिटिसि सेक्रेटारियेट मावखुलिनि बिटिसिएलए नब्लाङाव एचएसएलसि, एचएस, बिए आरो गुबुन गुबुन डिग्री लानानै पास जानानै ओरैनो थानाय फरायसाफोरनो कचिंनि थाखाय गुबुन गुबुन साख्रिनि थाखाय byem.bodoland.gov.in वेबसाइटखौ बेखेवनानै होदों। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लाना बे वेबसाइटखौ बेखेवना होयो आरो बे बेखेवनाय हाबाफारियाव बिटिआरनि बुंथिगिरि खाथिराम बर', बिटिआरनि मावफुं सोद्रोमा विल्सन हासदा, बिटिआरनि एमसिएलए माधव सेत्री, बिटिसिनि सेक्रेटारि अमर जयति बर्मन, बिटिसिनि डिरेक्टर अफ एडुकेशन जगदीश प्रसाद ब्रह्म आरो गोबां फरायसा फरायसुलिफोरा बाहागो लायो। বিটিআর সরকাৰৰ এটা ডাঙৰ মিছন এটা আজি লঞ্চ কৰা হৈছে। আমাৰ শিক্ষা বিভাগ আৰু ইয়াত চিট ডিপাৰ্টমেণ্টটো থাকিব। এইটো হ'ল বডোলেণ্ড ইউথ এমপ্লয়মেণ্ট মিছন আৰু এই মিছনৰ আমি বিশেষকৈ আমাৰ যিসকলে গভৰ্ণমেণ্ট জব বা বিভিন্ন জব কৰিবলৈ চাকৰি কৰিবলৈ মন আছে তেখেতসকলৰ কাৰণে 4 গ্ৰেডৰ পৰা লৈ পেলাই অফিচাৰলৈকে বিভিন্ন কোচিং, বিভিন্ন অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম, বিভিন্ন ট্ৰেইনিংবিলাক দিয়া হ'ব আৰু ইয়াৰ কাৰণে প্ৰথম ফাৰ্ষ্ট ফেজত 5টা ডিষ্ট্ৰিক্টত 5খনকৈ কলেজ, 25খন কলেজ বাছনি কৰা হৈছে আৰু সেই কলেজবিলাকত কলেজৰে এজন প্ৰফেচাৰক বাছনি কৰিছে এজ এ নডেল প্ৰফেচাৰ আৰু হায়াৰ ছেকেণ্ডাৰীত আমি য'ত কলেজ নাই তাত হায়াৰ ছেকেণ্ডাৰী টিচাৰ এজনক নডেল টিচাৰ হিচাপে সিলেকশ্যন কৰা হৈছে। তেখেতসকলৰ তত্ত্বাৱধানত এই প্ৰগ্ৰামটো চলিব। ইয়াত দুটা উদ্দেশ্য, এটা হ'ল ল'ৰা ছোৱালীক কোচিং দিয়া, আনটো হ'ল কলেজখনৰো এটা এক্টিভিটি হিচাপে তেখেতসকলে এইটো ল'ব পাৰিব আৰু যিটো NAAC এছেছমেণ্ট আহে এইবিলাকত তেখেতসকলে অলপ ছাপোৰ্ট হ'ব। বিশেষকৈ আমি জানো যে বডোলেণ্ড অঞ্চলত এইটো বহুত ডাঙৰ চহৰ বা তেনেকুৱা এৰিয়া নাই য'ত নেকি বহুত কোচিং চেণ্টাৰবিলাক থাকে। এতিয়া গুৱাহাটীত কিছুমান কোচিং চেণ্টাৰ আছে, কলকাতাত আছে, পাটনাত আছে, দিল্লী এইবিলাকত আছে, কিন্তু আমাৰ বৃহত্তৰ এই এৰিয়াত কোনো কোচিং প্ৰাইভেট কোচিং চেণ্টাৰবিলাক অহা নাই আৰু হয়তো আহোঁতে আৰু 10 বছৰমান লাগিব পাৰে। তো সেইকাৰণে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে আজি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি, মেট্ৰিক পাছ কৰি, ডিগ্ৰী পাছ কৰি ড্ৰপ আউট হয়, যিসকলে কণ্টিনিউ নকৰে সেইসকলে কিছুমান জবৰ কাৰণে এলিজিবল হয়। চাৰ্টিফিকেট হিচাপে, ডিপ্ল'মা হিচাপে, ডিগ্ৰী হিচাপে দে আৰ এলিজিবল ফৰ চাৰ্টেন জবছ, কিন্তু তেখেতসকলে ইণ্টাৰভিউ পাছ কৰিব নোৱাৰে। তো সেইকাৰণে এই জবটো নাপায়। সেইকাৰণে আজি আমি এই কথাটো ঠিক কৰিছোঁ যে এই এমপ্লয়মেণ্ট মিছনৰ দ্বাৰা ছেটাৰডে আৰু ছানডে এই কলেজবিলাক অ'পেন কৰা হ'ব আৰু তাত স্মাৰ্ট ক্লাছৰুম অলৰেডি আমি দিছোঁ। তাত ইণ্টাৰনেট এক্সেছটো থাকিব আৰু তাত নিজৰ কলেজৰ ল'ৰা ছোৱালী যিসকলে কোচিংটো ল'ব বিচাৰে বা অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত এটেণ্ড কৰিব বিচাৰে তাত থাকিব পাৰিব আৰু ওচৰে পাঁজৰে যিবিলাক বিভিন্ন আমাৰ ড্ৰপ আউট বা নিবনুৱা বুলি যাক কোৱা হয়, যিসকলে চাকৰি কৰিব বিচাৰে তেখেতসকলো আহি বিনামূলীয়াকৈ এই কোৰ্চটো ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে 25খন কলেজৰ কাৰণে কেইটামান অৰ্গেনাইজেশ্যন, ইনষ্টিটিউশ্যন যিবিলাকে এই কামটো কৰি আছে তেখেতসকলক আমি আউটচোৰ্চ কৰিব বিচাৰিছোঁ, কাৰণ এইটো অলপ প্ৰফেচনেলি কৰিব লাগিব। তো সেইকাৰণে আজি এই মিছনটো আগলৈ লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ অঞ্চলৰ পৰাও মেক্সিমাম ল'ৰা ছোৱালীসকলে যাতে গভৰ্ণমেণ্ট জবৰ কাৰণে এলিজিবল হয়। এতিয়া আমাৰ তাত যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড দিব তেখেতসকলো তাত যাই পেলাই ট্ৰেইনিং বা কোচিং ল'ব পাৰিব আৰু অসমত যিবিলাক হয় চাকৰি ইয়াৰ কাৰণে ডিফেন্সৰ কাৰণে ডিফেন্সত मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों।
नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जानबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।